জীৱন আৰু জীৱিকাৰ তাৰণাত আপোনজনৰ পৰা দূৰৈত ঘৰ নামৰ ভাড়া লোৱা ফ্ৰেমত বন্দী মানুহবিলাকৰ এনে কিছু শূন্যতা থাকে, যি শূন্যতাৰে চহকী হোৱাৰ কোনো অৱকাশেই নাপায় আপোনজনৰ সৈতে একেলগে ঘৰ সাজি থকা মানুহবিলাকে। সেই বিশেষ মানুহখিনিৰ শূন্যতাখিনিক সুন্দৰ ৰূপত ফুটাই তুলিছে তলাবন্ধ ঘৰলৈ উলটি আহোঁতে শীৰ্ষক কবিতাটোত পদ্মনাথ গোহাঁইবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাকপথাৰৰ অসমীয়া বিভাগৰ অধ্যাপক পঞ্চানন হাজৰিকাই। আজি সেই কবিতাটোকে আপোনালোকলৈ আগবঢ়ালোঁ। কবিতাৰ শিৰোনাম তলাবন্ধ ঘৰলৈ উলটি আহোঁতে। কবি পঞ্চানন হাজৰিকা। বহুত দিন মই ঘৰত নাছিলোঁ। বাৰাণ্ডাৰ এন্থোৰিয়ামজোপাৰ বহল পাতবোৰ লাহে লাহে লেৰেলি আহিছিল। পষেকৰ পিছত দৰজাখন খুলিবলৈ লওঁতে মুখত লাগিছিল এখন অদৃশ্য জাল, আঠালতীয়া, অতীতৰ দৰে জাল। বহুত দিন মই ঘৰত নাছিলোঁ। ফ্ৰিজত আছিল মাত্ৰ কেইটামান উদং পানীৰ বটল, পাকঘৰত অলপ ভেঁকুৰ আৰু বাথৰুমৰ মজিয়াত কিছুমান শুকাই যোৱা শেলুৱৈ। আধুনিকোত্তৰ মানুহৰ কোনো নিজা বোলা ঘৰ নাথাকে, এই কথা আমি বহুদিনৰ আগতেই পাতিছিলোঁ। তাৰ পিছতো জিৰণি ল'বলৈ লাগে বুলিয়েই থাকিল ঘৰ নামৰ এটা ভাড়া লোৱা ফ্ৰেম। সেই ফ্ৰেমৰ বেৰত কেইখনমান ফটো পুৰণি হৈ যোৱা, হাঁহি থকা যুগ্ম সময় হঠাৎ ৰ'দ হৈ বিয়পি পৰা, আৰু থাকিল কালিম্পঙৰ পৰা কিনি অনা এজনী লেপচা তিৰোতাৰ এহালি আহত চকুৰ অদ্ভুত বিষণ্ণতা। ঘৰত যেতিয়া মানুহ নাথাকে দীঘলীয়াকৈ ফটোবোৰে কাৰ সৈতে কথা পাতে? উবুৰিয়াই থোৱা কাপ আৰু ওঠ এহাললৈ হেঁপাহেৰে ৰৈ থকা চামুচবোৰে? এলান্ধ নপৰক বুলি বগা চাদৰে ঢাকি অহা সজ্জাৰ থাকেনে কিছু চটফটনি? ইয়াতে যে থাকি গৈছে প্ৰিয় মানুহৰ গ্ৰীষ্মৰ ঘাম, দিনান্তৰ বিশ্ৰাম, তৃপ্তি অথবা ক্লান্তিৰ নিশ্বাস, আৰু পুৱালৈ চুলিখিনিত নাক ঘঁহি কপালত উঠাচোন সোণ বোলা হাতৰ বুলনি। বাৰাণ্ডাত এখন জোল নাথাকিব, তাতে কলকলাই অমলি বহি নকৈ উপজা বেলি, কাষতে এখন বেতৰ চকী থাকিব। জোনে নিশা ঊলৰ চল মেৰিয়াই তাতেই বহি বহি। ঘৰ নামৰ এই প্ৰাচীন সপোন কি বেদুইন মানুহৰো থাকে নেকি? তলাবন্ধ ঘৰৰ চাবিপাত আমি লৈ ফুৰোঁ জিন্সৰ জৰাজীৰ্ণ পকেটত, কামিজৰ জেপত বা কোনোবাই সোণালী ৰঙৰ ভেনিটি বেগত। দিন বহুদিনৰ পিছত যেতিয়া ভাগৰি জুগৰি উভতি আহোঁ অকলে, বিচাৰোঁ নেকি টাবৰ গছবোৰ থাকিব বৰষুণত তিতি সেউজীয়া হৈ, কাপবোৰে ধোঁৱা ওলোৱা চাহৰ সৈতে থিয় ডঙা দিব, আৰু চাবিটো বেগত থাকোঁতেই দুৱাৰখন খুলি দিব কোনোবাই ভিতৰৰ পৰা প্ৰেম আৰু আদৰৰ হাতেৰে। যদিও তলা খুলিবলৈ বা বন্ধ কৰিবলৈ আধুনিকোত্তৰ মানুহৰ সঁচাই কোনো ঘৰ নাথাকে।